নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ধ্ৰুৱ শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব গভৰ্ণমেণ্টৰ নতুন দুটামান স্কিমৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, তেতিয়া গোটেইখিনি কথা গম পাব। স্কিপ নকৰাকৈ চাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন গভৰ্ণমেণ্টৰ স্কিমবিলাক তথা আপোনালোকৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ নতুন নতুন আপডেটবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ অলপমান মৰমেই যথেষ্ট, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক পোষ্টৰ জৰিয়তে জানিবলৈ দিয়া মতে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকে, আৰু সেই সিদ্ধান্তসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰে, যিটো নেকি আমাৰ যিসকল ক্ৰীড়া অনুৰাগী আছে বা খেলৰ ক্ষেত্ৰত জড়িত লোক আছে বা যিসকল খেলুৱৈ আছে, ইচ্ছুক ছাত্ৰ ছাত্ৰী যিসকল বা ইচ্ছুক যুৱক যুৱতী আজিকালি বৰ্তমান সময়ত যোনসকলে খেল খেলিব বিচাৰে, তেওঁলোকৰ বাবে বহুত এটা ভাল সুবিধা প্ৰদান কৰিছে। আৰু ইয়াৰ জৰিয়তে বিশেষকৈ গাঁৱে ভূঞে থকা যিসকল প্ৰতিভাৱান যুৱক যুৱতী আছে খেলৰ লগত জড়িত, তেওঁলোক যথেষ্টখিনি উপকৃত হ'ব। ইয়াত উল্লেখ কৰা মতে ভৱিষ্যতৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিবলৈ আৰু খেল মহাৰণৰ সফলতাক কঢ়িয়াই নিয়াৰ উদ্দেশ্যে 126টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে এটাকৈ যুৱ সংঘ ক্ৰীড়া সন্থাক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে SOPত অনুমোদন, মানে প্ৰতিটো 126টা যি বিধানসভা সমষ্টি আছে, প্ৰতিটো সমষ্টিতে এটা এটা যুৱ সংঘ বা ক্ৰীড়া সংঘ প্ৰতিটো সমষ্টিতে এটা হ'লেও থাকে। গতিকে প্ৰতিটো প্ৰতিটো ক্ৰীড়া সন্থা বা যুৱ সংঘকে সহায়ৰ হাত আগবঢ়োৱা অৰ্থাৎ টকা প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। প্ৰতিটো যুৱ সংঘ বা ক্ৰীড়া সন্থাকে 15 লাখ টকা প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু স্বতন্ত্ৰ যুৱ ক্লাবৰ নিজা প্ৰয়োজনীয়তা আন্তঃগাঁথনি নাই তেনে যুৱ সংঘকো 5 লাখ টকা আন্তঃগাঁথনি আৰু বৈদ্যুতিকৰণ আদিৰ বাবে বিকাশৰ বাবে ধাৰ্য কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। অৰ্থাৎ ক্ৰীড়া সন্থা বা যুৱ সংঘ যিসকল আছে তেওঁলোকক 15 লাখকৈ টকা দিব। তাৰোপৰি যিসকল স্বতন্ত্ৰ যুৱ ক্লাবৰ নিজা প্ৰয়োজনীয়তা আন্তঃগাঁথনি নাই, অৰ্থাৎ তেওঁলোকৰ আন্তঃগাঁথনি নিৰ্মাণ তথা বৈদ্যুতিকৰণ আদি বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে 5 লাখ টকাকৈ অনুমোদন দিয়াৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি যিখিনি লাগতিয়াল ক্ৰীড়াৰ সঁজুলি আছে, খেলা ধূলাৰ বাবে যিখিনি সঁজুলিৰ প্ৰয়োজন, সেইখিনি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে। আৰু যিমানখিনি খেলাৰ সামগ্ৰী দৰকাৰ হয় সকলোখিনি GEMৰ জৰিয়তে ক্ৰয় কৰিব বুলি উল্লেখ কৰা হৈছে। আৰু যোনখিনি যুৱ কল্যাণ বিভাগ বা ক্ৰীড়া সন্থা যিখিনি আছে সেইখিনিত জিলা সমিতিয়ে বাছনি কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। অৰ্থাৎ জিলা কমিটিয়ে কোনখিনি ক্ৰীড়া সন্থা এই টকাটোৰ বাবে যোগ্য বা যোগ্য নহয় সেইখিনি বাছনি কৰিব বুলি উল্লেখ কৰিছে। আশা কৰিছোঁ এই আঁচনিৰ জৰিয়তে বহুতো যুৱক যুৱতী লাভৱান হ'ব আৰু বহুতো প্ৰতিভা ওলাই আহিব, যাৰ জৰিয়তে দেশৰ লগতে অসমৰ নামো গৌৰৱ হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব।